আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টি শেষলৈকে চাব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছে, ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াতে অপশ্যন চাৰিটা দিয়া আছিলে। অপশ্যন ক'ত আছে শংকৰদেৱ, অপশ্যন খত আছে মাধৱ কন্দলী, অপশ্যন গত আছে মাধৱদেৱ, অপশ্যন ঘত আছে হেম সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ শুদ্ধ উত্তৰ মাধৱদেৱ। ভক্তি ৰত্নাৱলী গ্ৰন্থখন মাধৱদেৱে ৰচনা কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। প্ৰশ্নটি আছিলে, অসমৰ ভ্ৰাম্যমাণ বা মোবাইল থিয়েটাৰৰ পিতৃ হিচাপে কাক জনা যায়? প্ৰশ্নটি আছিলে, অসমৰ ভ্ৰাম্যমাণ বা মোবাইল থিয়েটাৰৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন ক'ত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন খত আছে অচ্যুত লহকৰ, অপশ্যন গত আছে ৰতন লহকৰ, অপশ্যন ঘত আছে বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ শুদ্ধ উত্তৰ অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ বা মোবাইল থিয়েটাৰৰ পিতৃ হিচাপে অচ্যুত লহকৰক জনা যায়। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। কোনজন গায়কক বিহুৰ ৰজা বুলি জনা যায়? প্ৰশ্নটি আছিলে, কোনজন গায়কক বিহুৰ ৰজা বুলি জনা যায়? ইয়াতে অপশ্যন চাৰিটা দিয়া আছিলে। অপশ্যন ক'ত আছে ভূপেন হাজৰিকা, অপশ্যন খত আছে খগেন মহন্ত, অপশ্যন গত আছে জুবিন গাৰ্গ, অপশ্যন ঘত আছে জয়ন্ত হাজৰিকা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ শুদ্ধ উত্তৰ খগেন মহন্ত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনখন ছবিত প্ৰথম ডক্টৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গীত গায়? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক আছে জয়মতী, অপশ্যন খত আছে চিৰাজ, অপশ্যন গত আছে ইন্দ্ৰমালতী, অপশ্যন ঘত আছে পিয়লি ফুকন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ শুদ্ধ উত্তৰ ইন্দ্ৰমালতী। ইন্দ্ৰমালতী ছবিখনত ডক্টৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গীত গায়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। অসম ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? প্ৰশ্নটি আছিলে, অসম ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তি কোন? অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে ভূপেন হাজৰিকা, অপশ্যন খত আছে মামণি ৰয়চম গোস্বামী, অপশ্যন গত আছে জিতেন্দ্ৰ নাথ গোস্বামী, অপশ্যন ঘত আছে হীৰেণ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী ব্যক্তি হৈছে ভূপেন হাজৰিকা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়? ইয়াতে অপশ্যন চাৰিটা দিয়া হৈছিলে। অপশ্যন ক'ত আছে ডিম্বেশ্বৰ নেওগ, অপশ্যন খত আছে অমূল্য বৰুৱা, অপশ্যন গত আছে নৱকান্ত বৰুৱা, অপশ্যন ঘত আছে হীৰেণ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য। প্ৰেম আৰু ৰদালিৰ কবি বুলি আমি হীৰেণ ভট্টাচাৰ্য জানো। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোন বছৰত মামণি ৰয়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰে অপশ্যন চাৰিটা দিয়া হৈছিলে। অপশ্যন ক'ত আছে 1998 চনত, অপশ্যন খত আছে 2000 চনত, অপশ্যন গত আছে 2001 চনত, অপশ্যন ঘত আছে 2002 চনত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 2000 চনত মামণি ৰয়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কবিতা সংকলন অলকানন্দা কোনে লিখিছিল? প্ৰশ্নটি আছিলে, কবিতা সংকলন অলকানন্দা কোনে লিখিছিল? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে নলিনীবালা দেৱী, অপশ্যন খত আছে ৰঘুনাথ চৌধুৰী,
অপশ্যন ঘৰ আছে নীলমণি ফুকন, অপশ্যন ঘৰ আছে হেম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ক শুদ্ধ উত্তৰ নলিনীবালা দেৱী। কবিতা সংকলন অলকানন্দা নলিনীবালা দেৱীয়ে লিখিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰশ্নটি আছিলে অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন ক'ত আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন খত আছে চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন গত আছে সত্যনাথ বৰা, অপশ্যন ঘত আছে আনন্দ চন্দ্ৰ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক অসমীয়া পদলৈ অনুবাদ কৰিছিল সপ্তকাণ্ড ৰামায়ণ? প্ৰশ্নটি আছিলে কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক অসমীয়া পদলৈ অনুবাদ কৰিছিল সপ্তকাণ্ড ৰামায়ণ? ইয়াতে অপশ্যন চাৰিটা দিয়া আছিলে। অপশ্যন ক'ত আছে অনন্ত কন্দলী, অপশ্যন খত আছে মাধৱ কন্দলী, অপশ্যন গত আছে শংকৰদেৱ, অপশ্যন ঘত আছে কবিৰত্ন সৰস্বতী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ শুদ্ধ উত্তৰ মাধৱ কন্দলীয়ে কি কৰিছিল বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণলৈ অসমীয়ালৈ অনুবাদ কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ ৰেচম উদ্যোগৰ মূল কেন্দ্ৰবিন্দু ক'ত? প্ৰশ্নটি আছিলে অসমৰ ৰেচম উদ্যোগৰ মূল কেন্দ্ৰবিন্দু ক'ত? অপশ্যন ক'ত আছে হাজো, অপশ্যন খত আছে ৰঙিয়া, অপশ্যন গত আছে বৰতদোৱা, অপশ্যন ঘত আছে শুৱালকুছি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ শুৱালকুছি। এতিয়া আমি আগবাঢ়িছোঁ আজি অন্তিমটি প্ৰশ্নলৈ, অৰ্থাৎ শেষৰটি প্ৰশ্নলৈ। আজি অন্তিমটি প্ৰশ্ন আছিলে শংকৰদেৱে প্ৰথম নামঘৰটো ক'ত স্থাপন কৰিছিল? প্ৰশ্নটি আছিলে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? অপশ্যন ক'ত আছে নাৰায়ণপুৰ, অপশ্যন খত আছে পাটবাউচি, অপশ্যন গত আছে বৰদোৱা, অপশ্যন ঘত আছে মাজুলী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ শুদ্ধ উত্তৰ, অপশ্যন গ হৈছে শুদ্ধ উত্তৰ বৰদোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰটো বৰদোৱাত স্থাপন কৰিছিল। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম। থেংক ইউ। ধন্যবাদ।